ফ্ৰেণ্ডছ নিশ্চয় সকলোৱে ভালে কুশলে আছে প্ৰথমতে সকলোলৈ এটা অনুৰোধ আছে সকলোৱে বাহিৰলৈ ওলাই যাওঁতে যাতে মাস্কখন পৰিধান কৰে আৰু হাত দুখন স্যানিটাইজ কৰে আৰু সকলোলৈ মই এটা অনুৰোধ জনাইছো যাতে সকলোৱে ভিডিঅ'বোৰ আৰম্ভ কৰোতে স্যানিটাইজাৰ আৰু মাস্কৰ এই কথাখিনি যাতে কয় যাতে বহুত বেছি প্ৰচাৰ হয় নাজানো কিহৰ বাবে মোৰ এনেকুৱা লাগিছে কৰবাত নহয় কৰবাত আগৰ নিচিনা প্ৰচাৰ হোৱা নাই বিজ্ঞাপন হোৱা নাই টিভিটো হোৱা নাই যেন মোৰ লাগিছে যিমানখিনি হ'ব লাগিছিল আৰু যাৰ ফলত কৰোনা ভাইৰাছ বহুত বেছিকৈ বিয়পিছে কাৰণ এতিয়া কোনো এখন হস্পিটাল খালি নাই আৰু বহুত বেছিকৈ কৰোনা ভাইৰাছ বিয়পিছে সেইবাবে সকলোলৈ অনুৰোধ জনাইছো এটা মাত্ৰ ক্ষুদ্ৰ অনুৰোধ আছে সকলোলৈকে সকলোৱে যাতে ভিডিঅ'বোৰ আৰম্ভ কৰোতে এবাৰ হলে সকলোৱে অনুৰোধ জনাই হাত দুখন স্যানিটাইজ কৰিব আৰু মুখত মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক যি দূৰত্ব সেই দূৰত্ব যাতে সকলোৱে বজাই ৰাখে এও মোৰ পৰা সকলোলৈ অনুৰোধ যাতে কৰোনা ভাইৰাছৰ পৰা আমি সকলোৱে বাচি থাকিব পাৰো কাৰণ কিয় বহুত মানুহ এতিয়া আগতকৈ বহুত মানুহ ডাঙৰ ডাঙৰ চিকিৎসকসমূহ যিসমূহ চিকিৎসক আছে যিসকল চিকিৎসক সেই চিকিৎসকসমূহ ভাল হৈ উঠা নাই হস্পিটালত এডমিট হৈ আছে যিসকলে হয়তো জানে সেইবাবে এই অনুৰোধটো কৰিছো এতিয়া আহিছো মই মোৰ কথাটো লৈ যেহেতুকে মই আপোনালোকৰ ওচৰলৈ আহিছো আহাৰ আগলৈকে মই কৈছো যে মই চকুত নীলা নীলা কিবা লগাইছো আৰু নিশ্চয় ভাবিছে মই চকুত নীলা নীলা কিয় লগাইছো বা আজি মই ইমান ষ্টাইল কৰি কিয় আহিছো আচলতে মই এমাজনৰ পৰা এটা এনেকুৱা এটা আইশ্যাডো মই অৰ্ডাৰ কৰিছিলো এমাজনৰ পৰা আইশ্যাডো প্যালেট এইখন বাহিৰতো এনেকুৱা আৰু আমাজনৰ পৰা মোক খুব ধুনীয়াকৈ পেকিং কৰি দিছিলে মই স্যানিটাইজ কৰিছো কিবা কিবি কৰিছো সেইবাবে পেকেটটো পেলাই দিছো মাত্ৰ এইটো ৰাখিছো ধুনীয়াকৈ লিখা আছে মৰফি সেইটো আইশ্যাডো প্যালেট হয় এইটোৰ দাম হৈছে 599 600 হয় কিন্তু যেহেতুকে অফাৰ চলি আছিল আগষ্ট মাহত চাগে মই বহুত দিনৰ পৰা বিচাৰি আছিলো ডিসকাউন্টত ফ্লিপকাৰ্টতো চাইছিলো পোৱা নাই কিন্তু আগষ্ট মাহত মই আমাজনত পালো কিন্তু বহুত দিনৰ পিছত এইটো আহিলে মনটো মোৰ খুবেই ভাল লাগিছে আৰু ভাবিলো মই আপোনালোককো দেখুৱাম সেইবাবে মৰফি প্লেট এনেকুৱা এটা বগা ডাঠ কাগজৰ এটা পেকেটত ধুনীয়াকৈ আহে এয়া আৰু ইয়াৰ ভিতৰতো খুব ধুনীয়াকৈ পেকিং কৰি দিয়ে তেওঁলোকে মোৰ খুব ভাল লাগিছে ভাবিছোঁ আপোনালোকৰো ভাল লাগিব সেইবাবে আপোনালোককো দেখুৱাইছোঁ আৰু তেওঁলোকৰ পেকিংবিলাক খুব ভাল লাগে মোৰ আমাজনৰে হওক বা ফ্লিপকাৰ্টৰে হওক তেওঁলোকে বহুত ভালকৈ পেকিং কৰি দিয়ে যাতে বস্তুখিনি বেয়া হৈ নাহে ইয়াত আৰু আছিলে পেকিং কিন্তু যিহেতুকে চেনিটাইজ কৰিছোঁ পেকিংসমূহ পেলাই দিছোঁ মই আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে দ্য মৰফি আইশ্যাডো প্যালেট পিছফালটো এনেকুৱা বহুত ধুনীয়াকৈ তেওঁলোকে দিছে মোৰ বাহিৰটো দেখিয়ে বহুত ভাল লাগিছে চাওকচোন বাহিৰটোত অকণমান যিটো ডাঠ একদম ডাঠ কাগজ আছে অকণমান ডাঠৰ সেইটোৱে চাগে তেওঁলোকে এইটো বনাইছে খুব ধুনীয়া আৰু এইটো এনেকৈ খুলিব পৰা চিষ্টেম চাওক খুব ডাঙৰ হয় আচলতে এইখন 230 নাপায় 599 হয় মই ডিছকাউণ্ট দি পেলাই 230 পাইছিলোঁ ডিছকাউণ্ট মই চাই আছিলোঁ ফ্লিপকাৰ্টত চাই আছিলোঁ আমাজনতো চাই আছিলোঁ কিন্তু আগষ্ট মাহত এবাৰ অফাৰ চলিছিলে আৰু সবকৈ নাইকিয়া হৈ গৈছে চাই থাকিলে পাব আপোনালোকে চাই থাকিব আৰু ইয়াত আছে 40টা কালাৰ আছে এইখন দেখিছেনে ভালকৈ আৰু ইয়াৰ ওপৰত এখন এনেকুৱা এখন প্লাষ্টিক থাকে আৰু কালাৰকেইটা হৈছে এইকেইটা ইয়াত ধুনীয়া ধুনীয়া সকলো কালাৰে আছে আমি আটাইতকৈ বেছি বৰ্তমান লগোৱা কালাৰটো হৈছে ব্লু আমাৰ সকলো ছোৱালীৰে খুব পছন্দৰ কালাৰ এই ব্লু এইটো ব্লু কালাৰটো এইটো ধৰিব পাৰিছেনে এইটো ব্লু কালাৰ আছে ইয়াতে য়েল্লো এটা আছে এইটো য়েল্লোৰ দুটা আছে এইটো এটা আছে গোল্ডেনিছ য়েল্লো এটা আছে এইটো বহুত ধুনীয়া ধুনীয়া কালাৰ আছে পাৰ্পল আছে গ্ৰীণ আছে স্পাৰ্কলাৰ গ্ৰীণো আছে গ্ৰীণৰো 3টামান কালাৰ আছে এইটো এটা আছে মই দেখুৱাই দিছোঁ অকণমান এইটো খুব ধুনীয়া হয় এইটো কালাৰটো
য়েল্লো আছে, য়েল্লোৰো দুটা আছে, এটা ডাৰ্ক য়েল্লো আছে, এটা লাইট আছে, এটা গোল্ডেন কালাৰৰ আছে। তাৰপিছতে আপোনাৰ ব্লুটোৰ এটা আছে বাৰু, ডাৰ্ক ব্লু এটা আছে আৰু আপোনাৰ পাৰ্পলিছটো এটা আছে। পাৰ্পলিছটো খুব ধুনীয়া কালাৰ হয়, এইটো কালাৰ, এইটো খুব ধুনীয়া হয় কালাৰকেইটা। এইটো গ্ৰীণটো ধুনীয়া হয় স্পাৰ্কলাৰ, এইটো ডাৰ্ক গ্ৰীণ হয় লগালে, দেখাত কালাৰটো এনেকুৱা লাগিছে। এইটো গ্ৰীণ হয় আৰু এইটো যিটো গ্ৰে কালাৰ আছে, মোৰ যিটো নেল পলিচৰ কালাৰ, এই কালাৰটো এইটো কালাৰ, এইটো খুব এটা ধুনীয়া হয় কালাৰকেইটা, সেইবাবে মই ল'লোঁ। তাৰপিছত আছে ইয়াতে অৰেঞ্জ কালাৰ আছে, ৰেড কালাৰ আছে, কইনা চনাৰ কাৰণে আছে। এইটো যিহেতু গল্ডেন এটা ব্ৰাউন থাকে, কইনাবোৰে লগালে ভাল লাগে, এনেকুৱা এটা আৰু কালাৰো আছে। আৰু য়েল্লোৰ আৰু এটা আছে, মই এতিয়াহে দেখিছোঁ, এইটো এটা আছে, এইটো এটা আছে, এইটো লাইটত হয়, লাইট য়েল্লো যিটো আছে, একদম লাইট যিটো য়েল্লো, সেইটো য়েল্লো। এইটো আছে অৰেঞ্জ কালাৰ আছে, অৰেঞ্জৰো দুটা আছে, এইটো এটা আছে, এইটো এটা আছে, এইটো এটা আছে। তাৰপিছত ৰেড আছে, ডাৰ্ক ৰেড আছে, অকণমান অৰেঞ্জ টাইপ যিটো ৰেড, সেই ৰেডটো আছে, যিটো আমি ধৰি কেতিয়াবা পাৰ্টি চাৰ্টি কৰি লগাব পাৰোঁ, এইটো এটা আছে। আৰু চিলভাৰ কালাৰ আছে, যিটো গল্ডেন চিলভাৰ তাত মিক্স কৰি থাকে, সেইটো আছে। এইটো আচলতে ইয়াত গোটেইখিনি কালাৰে আছে, মোৰ বিৰাট ভাল লাগিলে আচলতে কালাৰখিনি, আৰু ইমান কমত পোৱা নাযায় আচলতে, ইমান ডাঙৰ এখন আইশ্বেডো প্লেট, খুব ভাল লাগিলে মোৰ। আৰু আছে হোৱাইটো আছে, আৰু এইটো আছে গ্ৰে কালাৰ দুটা দিছে ইয়াতে, গ্ৰে দুটা আছে। এটা আপোনাৰ কফি টাইপ হয় এইটো কালাৰটো, এইটো কফি টাইপ হয়। আৰু এইটো আপোনাৰ লাইট যিটো ৰেড অৰেঞ্জ টাইপ আছে, সেইটো কালাৰ হয়। এইটো এটা আছে, মুঠ আপোনাৰ ইয়াত 40টা কালাৰ থাকে, 40টা কালাৰ থাকে, খুব ভাল হয়, মই নিজেও লগাইছোঁ, খুব ভাল লাগে। মই বহুত দিন আপোনালোক দেখুৱাব পৰা নাই, মই দেখুৱাম বুলি ভাবি আছোঁ, আচলতে সময়ৰ অভাৱত ভিডিঅ' কৰিব পৰা নাছিলোঁ, তো আজি মই দেখুৱালোঁ আপোনালোকক, খুব ভাল হয়। 40 কালাৰ থাকে। মই বহুত বিচাৰি আছিলোঁ, ফ্লিপকাৰ্টতে হওক বা আমাজনতে হওক, তেওঁলোকে দি দিয়ে, কিন্তু ঘপকৈ অফাৰটো নাইকিয়া হৈ যায়, আউট অফ ষ্টক হৈ যায়। কিন্তু মই এবাৰ পালোঁ ভাগ্যে, কিন্তু বহুত দিন লাগিছে আহি পাওঁতে, বহুত দিন লাগিছে, মই আগষ্টতে দিছিলোঁ, সেইবাবে। তো আজিলৈ ইমানেই, আচলতে মই দেখুৱালোঁ আপোনালোকক। যদি আপোনালোকক মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, আজিলৈ ইমানেই, ধন্যবাদ।